আলু এনেদৰে কাটি দি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া জোখমতে পানীখিনি দি লৈছোঁ, যিমানটো জোখত লাগে। এতিয়া 5-6টা হুইচেল দি ল'ম এনেদৰে গেছত উঠাই। ইয়াত দেখিছে ধুনীয়াকৈ 4-5টা হুইচেল দিয়াৰ পিছত দালিখিনি সিজি গৈছে এনেদৰে। তাৰ কাৰণে লৈ লৈছোঁ আদা, নহৰু, এটা শুকান জলকীয়া, 2টা পিঁয়াজ এনেদৰে কাটি লৈছোঁ। এনেদৰে এখন কেৰাহীত তেল অলপ গৰম কৰি লৈছোঁ। ইয়াতে এতিয়া অকণমান পাঁচফোৰণ দি লৈছোঁ। পাঁচফোৰণকেইটা ফুটি যোৱালৈকে দি লৈছোঁ। কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ। লগতে আদা, নহৰু, শুকান জলকীয়া দি লৈছোঁ। আৰু জোখমতে অলপমান হালধি দি লৈছোঁ। আগতে যিহেতু নিমখ দি লৈছোঁ মই সিজাওঁতে। এনেদৰে ভাজি লওঁ অকণমান ৰঙচুৱা হ'বলৈকে। এতিয়া জিৰা, ধনিয়া আৰু গৰম মছলাখিনি দি লৈছোঁ। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া দালিখিনি দি ল'ম। প্ৰথমে এনেদৰে দি লৈছোঁ, তাৰপিছত গোটেইখিনি ঢালি ল'ম। এনেদৰে লৰাই 10 মিনিটমান সময় উতলাই আহিবলৈ দিম। দেখিছে ধুনীয়াকৈ উতল আহিছে। দালিখিনি সিজি গৈছে। এতিয়া অকণমান ৰঙা জলকীয়া গুড়ি দি লৈছোঁ। পাঁচ মিনিটৰ কাৰণে সিজিবৰ কাৰণে ঢাকি দিম। দেখিছে দালিখিনি হৈ গৈছে। এতিয়া নমাই ৰাখিম। এনেদৰে সহজে বনাই আপোনালোকে ৰুটি নহ'লে পুৰি বা ভাতৰ লগতো খাব পাৰে। এনেদৰে এটা বাটিত কাঢ়ি লৈছোঁ।